কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে সেইটো জুবিন গাৰ্গে কোৱা কথা সেইটো নিশ্চয় সেইটো সঁচা কথা আৰু ধুনীয়া ধুনীয়া কিতাপ ওলাইছে পুৰণা ৰাইটাৰ নতুন ৰাইটাৰটো আজিকালি বহুত ধুনীয়া ৰাইটাৰ ওলাইছে ধুনীয়া নভেল লিখিছে কবিতা লিখি আছে গতিকে যদি কিতাপ নিকিনেই চ' তেওঁলোকে লিখিলে কাৰ কাৰণে কথাটো সেইটো কেনেকুৱা হৈ যাব কথাটো অকল ইণ্টাৰনেটেই নহয় ইণ্টাৰনেটটো অকল মাধ্যম নহয় কিতাপটো এটা বেলেগ ধৰণৰ মাধ্যম এটা মানসিক খাদ্য মানসিক বিকাশৰ এটা মাধ্যম কিতাপ আৰু মই মোৰ দেউতাকে দেখিছোঁ সৰুৰে পৰা অকল কিতাপেই পঢ়ি থাকে মানে এতিয়াও এনি টাইম কিতাপেই পঢ়ি থাকে মোৰ দেউতাই 5টামান ভাষাত পঢ়ে আৰু সেই সূত্ৰে মই চাগে ভাষা শিকিবলৈ পালোঁ ঘৰত বিভিন্ন ভাষাৰ কিতাপৰ লাইব্ৰেৰী মস্ত দেউতাৰ ইংলিছ পাইছোঁ হিন্দী পাইছোঁ ইভেন দেউতাই উৰ্দু শিকিছিলে মাজতে উৰ্দু কিতাপ পাইছোঁ সংস্কৃত বেংগলী অসমীয়া আৰু সেই সূত্ৰে মই ঢেৰ কিতাপ পঢ়িবলৈ পালোঁ আৰু বহুত সৰুতে আচলতে ক্লাছ 2 ক্লাছ 3 পৰা মই সেই অভ্যাসটো যেতিয়া আৰম্ভ কৰি দিলে দেউতাই সেই অভ্যাসটো ৰাখিব সকলোকে অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ নতুন প্ৰজন্মক কিতাপ পঢ়াৰ অভ্যাসটো কৰক অসমীয়া কিতাপ হওক বেংগলী হওক হিন্দী হওক ইংলিছ হওক